আজি এই পাৰ্লাটোৰ লগত কিবা এটা স্পেচিয়েল বস্তু জুখিম তো চাই থাকক ভিডিঅ'টো। এটা সময়ত এই সব বস্তুবিলাকে মানে কামত দিছিলে, কিন্তু এইবিলাক এতিয়া কাম নাই আৰু সেইটো কাৰণে মানে এতিয়া সব বিক্ৰী কৰি দিম আৰু। তো এইবিলাক বিক্ৰী কৰি দিব লাগে কাৰণ মানে বহুত লেতেৰা হৈ যায়, আৰু এইবিলাক বিক্ৰী কৰি দিলে কি হয় মানে নতুনকৈ বনাব পৰা যায় বস্তু। মানে এতিয়া পুৰণা বস্তু বেয়া হৈ গ'ল, ইয়াৰ পৰা মানে ৰিচাইকেল হ'ব বস্তুবিলাক। ৰিচাইকেল হ'লে কি হয় পৰিৱেশটো ভাল হৈ থাকে আৰু সম্পদৰ সদব্যৱহাৰ হয়। তো মানে পুৰণা বস্তুকেইটাৰ লগতে আৰু এটা বস্তু উঠি গৈছিলে মানে এইকেইটা। মুখা এইকেইটা মানে বহুত প্ৰিয় বস্তু এইকেইটা দিব নোৱাৰোঁ ভাই, লাগিলে মানে এতিয়া এনেকৈ পচি যাওক হ'লেও দিব নোৱাৰোঁ। এতিয়া মানে ওজন কৰি চব হৈ গ'ল আৰু এতিয়া মানে এইটোতে বান্ধি আছে। তো পূৰা লোডিং কৰি এতিয়া মাৰ্কেটত লৈ যাব, মাৰ্কেটত নহয় এতিয়া গুদামত লৈ যাব আৰু গুদামৰ পৰা ছাপ্লাই দিয়া হ'ব। আৰু গম পাইছোঁ যে ছাপ্লাই ইয়াৰ পৰা গুৱাহাটী যাব। তো মানুহজন গ'ল। মুঠ 45 কেজি প্লাষ্টিক আৰু টিন, তাৰপাছত 6 কেজি লোহা, মুঠ 300 টকা পালোঁ। তো আপোনালোকৰো যদি এনেকুৱা ক'ৰবাত ঘৰৰ মানে বাৰীখনত যদি এনেকুৱা লেতেৰা বস্তু পৰি আছে, পুৰণা বস্তু ভাল বস্তু পুৰণা হৈ যোৱা, নতুন বস্তু পুৰণা হৈ যোৱা, তেতিয়া বিক্ৰী কৰি দিব পাৰে। সেইটো আপোনাৰ কাৰণেও লাভ হ'ল, আৰ্থিকভাৱেও কিবা এটা লাভ হ'ল। তাৰপাছত সেইটো পৰিৱেশৰ আটাইতকৈ ডাঙৰ কথা, পৰিৱেশৰ সেইটো লাভ হ'ল। মানে সেইটো ৰিচাইকেল যেতিয়া হ'ব, সেই পুৰণা বস্তুখিনি নতুনকৈ বনোৱা হ'ব আৰু তেনেকৈ মানে পৰিৱেশৰ কোনো লোকচান নহ'ব। আৰু ঠিক তেনেকৈ জেগাবোৰো চফা হৈ থাকিল, ধুনীয়া হৈ থাকিল। তো এইখিনিকৈ আজিৰ ভিডিঅ'টো সামৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টাটোকো বজাই দিব, নটিফিকেশ্যনৰ বেল আইকনটোকো। তো এইখিনিতে আজিলৈ আহিছোঁ। জয় জৱান জয় কিষাণ, মহিলা কবি বহুত বহুত সন্মান, আৰু ছেফ নেচাৰ ছেফ লাইফ।